নমস্কাৰ বন্ধুসকল CSIR NEISTত কৰা নাটকৰ কিছু অংশ আপোনালোকৰ আগত দেখাব লৈছিল।
নিশ্চিত শাস্তি প্ৰদান কৰা হৈছে।
লাগিছে গাত বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত সন্মান সকলোবোৰ শেষ কৰি পেলাইছে মোৰ ছোৱালীজনীয়ে পঢ়া শুনা কৰি একেবাৰে হিতাহি জ্ঞান হেৰুৱাই পেলাইছে দেউতাই ক্ষমা কৰি দিয়ক দেউতাই ক্ষমা কৰি দিয়ক সেই বুলি কি তই ধৰ্ম নষ্ট কৰিবি ধৰ্ম ৰক্ষা কৰি মই পৰম্পৰা দেউতাই পৰম্পৰা পৰম্পৰা ঠিকেই কৈছে কিন্তু কাৰ লগত উচ্চ বংশৰ জাতি কুলৰ লগত তোৰ ছোৱালীয়ে নিজ জাতি কুলৰ ল'ৰাৰ লগত বিয়া কৰি উচ্চতাৰ কলংক আৰু ধৰ্ম দুয়োটাই নষ্ট কৰিছে আমাৰ উচ্চতাৰ কলংক ভৰিছে ধৰ্ম বিবাদৰ ধৰ্মীয় আৰু সিহঁতেতো তোৰ মুখৰ পৰা যদি আৰু এটা শব্দ মই শুনো নহয় তেন্তে তোক মই চহৰৰ পৰা ধৰি তাই চালে নাই মই মুখাৰী চাফা কৰি দিছো বাবু মোৰ ছোৱালী কৰিছে বাবু মোৰ ছোৱালী কৰিছে মোৰ ছোৱালী আৰু তাই যদি মই পালোহেঁতেন আমাৰ পৰম্পৰা মানে ঈশ্বৰৰ পৰম্পৰা এই পৰম্পৰা ধ্বংস কৰিছে তোৰ ছোৱালীয়ে বাবু ইয়াৰ ছোৱালীক ধৰি আনি যেতিয়ালৈকে শাস্তি দিয়া নহয় ই গাঁৱৰ পৰা এখৰীয়া হৈ থাকিব ইয়াক হাত ভৰি ভাঙি বংশ কৰি গাঁৱৰ চলাই যাতে কোনেও সাহ কৰিব নোৱাৰে আপোনালোকে এইবোৰ কি কৰিব খুজিছে এইয়া কি নিয়ম এইয়া কি ধৰ্ম মই যি কওঁ সেয়াই সত্য আৰু সেয়াই বিচাৰ সকলোৰে আছে দেউতা ঈশ্বৰ আৰু প্ৰেম বা ভাল পোৱা জাতি ধৰ্ম চাই কৰা নাযায় আৰু এই ইহঁতেতো বিয়াও পাতিছে তেতিয়াহ'লে আপুনি কোন ইহঁতক শাস্তি প্ৰদান কৰিবলৈ এই আমাৰ অতীতৰ পৰম্পৰা কেতিয়াও সলনি নহয় পৰম্পৰাবোৰ মানুহৰ কাৰণে বনাইছে কিন্তু পৰম্পৰাবোৰে যেতিয়া মানুহৰ তেজ খুবি খুবি খাবলৈ ধৰে তেতিয়া তাক সলাই পেলাব লাগে সলনি কৰিব আমাৰ এই খতম পুৰুষীয়া পৰম্পৰাক মই সলনি কৰিম তহঁতৰ এই তেজ প্ৰিয় পৰম্পৰাক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ সুবিধা আদায়ৰ বাবে তহঁতৰ দৰে কিছুমান তথাকথিত পৰম্পৰাৰ ৰক্ষাকাৰীয়ে আমাৰ দৰে নিৰীহ জনসাধাৰণৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আহিব আৰু কিমান দিন সহ্য কৰিব নহ'ব আৰু নহ'ব প্ৰতিবাদ কৰিবি বল আমি ইয়াৰ পৰা যাওঁ
খবৰ দিলি আমি বতৰ পিছত ঘৰ তেজৰ নদী এতিয়া নহয় মই কৈছো নহয় এতিয়া নহয় ইয়াৰ সঠিক সময় আছে তই নোপাবি শেষ হৈ যাওঁ তহঁতৰে এৰা দুপৰীয়া পৰম্পৰাবোৰ তহঁতৰে পৰম্পৰাবোৰে বহুতৰ জীৱন শেষ কৰি দিলে এতিয়া আৰু নহ'ব মোৰ ছোৱালীজনীক ঘৰলৈ লৈ যাওঁ ঠিক আছে মই কৈছো নহয় ইয়াৰ সঠিক সময় আছে মই কৈছো নহয় ইয়াৰ সঠিক সময় আছে দেউতা ইয়াত আজি এক নতুন বিচাৰ হ'ব কিহৰ বিচাৰ নামঘৰত থকা ৰাইজৰ জমা পইচাবোৰ কি হ'ল মই কেতিয়া দিলো সকলোবোৰ কথা ৰাইজক ভাগি পাতি কোৱা উচিত সকলো ৰাইজে জনা উচিত চিৰদিনৰ বাবে গাঁৱৰ পৰা এখৰীয়া কৰা হ'ল আৰু সেই পিছৰ
Handique, Handique, তাৰমানে বচাবই সি মোক বিশ্বাসঘাতকতা কৰিছে। তই কিয় এনেকে কান্দি আছ? তই সকলোবোৰ ভুল বুজিছ। মই সকলোবোৰ কথা গম পাইছো। এইবোৰ চব দেউতাই ঈশ্বৰৰ ষড়যন্ত্ৰ হয়। এতিয়া কন্দা পাতলে মই সকলো
এই জুই নুমুৱাবলৈ মোক বেছি সময়ৰ প্ৰয়োজন নহ'ব NEIST কোন কোন সিহঁতৰ লগত আছে প্ৰতিবাদ কৰিব বিচাৰিছে কৰক এটা কথা মনত ৰাখিব যিয়ে সিহঁতৰ লগত প্ৰতিবাদ কৰিব সিহঁতৰ কুকুৰ কেঁচা পেটেৰে মই হাঁহো খেলিম কুকুৰ কুটলি থকা এই গৰম তেজেৰে যদি আপুনি হাঁহো খেলে আপোনাৰ নহ'লৰ দৰে বহুতো প্ৰতিবাদী আহিল আৰু বহুতো প্ৰতিবাদী গ'ল এইখন দেশত নাটকখিনি চাই কেনে লাগিল জনাব CSIR NEISTৰ ওচৰত মই চিৰকৃতজ্ঞ এইখিনিতে আমাৰ নাটকখনিৰ পৰিচালক ডক্টৰ টংকেশ্বৰ দাসক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল দা প্ৰিয়ম দা দেৱজিৎ দা পুৰাণ দা আৰু লক্ষী দা আৰু যিসকল ব্যক্তি আমাৰ লগতে
ওতঃপ্ৰোতভাৱে জড়িত থাকি আমাক উৎসাহ উদ্দীপনা যোগাইছিল তেখেতলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ